না জানো আবার হলো না জানো পূজা মন্তনা জানো কিঞ্চিত মাজনী তোৰ প্ৰাৰ্থনা কৰি হ'লনে? দেউতা হৈছে। তই চাহ অকণ কৰি আনচোন। দেউতা আনিছো। পূৰ্ণিমা অ' পূৰ্ণিমা কানাই নেকি? ব'ল ভিতৰলৈ ব'ল, পূৰ্ণিমাই চাহ বনাই আছে। খুৰা ভালেই হ'ল তেতিয়া, ঠিক সময়তে আহিছোঁ। ময়ো চাহকণ খাই যাব পাৰিম। তই পুৱাই আহি গলি ন মোৰ মূৰটো খাবলে। একোতো মোৰ খাবলৈ অহা নাই, চাহ যদি লৈ আহ। একো তোৰ কাৰণে চাহ কৰা নাই, ঘৰত বনাই খাগে যা। মোক অৰ্ডাৰ দিবলৈ হেৰি পাইছিলি নি? নেখাওঁ চাহ, তই খা, যাওঁ মই। ঐ ক'ত যাওঁ ৰচোন। ঘৰ। চাহকণৰ লগতে ইমান কথা শুনাই দিলি, কোনে খায়? চাহ আঁতৰ সন্মুখৰ পৰা। তই ধেমালি বুজি নাপাও নি? তোৰ মাথুনিয়ে তোৰ কাৰণে চাহ কৰিছো। অকৰামিবোৰ কিয় কৰ হা বৈ? বহ, দেউতাৰ লগতে কথা পাত, মই চাহ আনোগে। কানাই, তোৰ কিমান কাম আগবাঢ়িছে? কাম বুলিবলৈ হৈছেগৈ আৰু খুৰা। ভাবিছোঁ এবাৰ নৈ কিনাৰত সৰিয়হ ছিটিয়াওঁ বুলি। ভাল হ'বনে বাৰু খুৰা? কিয় নহ'ব, কৰ। খেতি নকৰিলে কি কৰি খাবি? দেউতা, আজি আমাৰ ঘৰলৈ পাৰিজাত আহিব। তাই হেনো ঘৰত থাকিবলৈ অসুবিধা হৈছে, সেইবাবে দুদিনমান ইয়াতে থাকিব। ভালেই হ'ব, আহক দে, তোৰ লগৰীয়া এজনী হ'ব। পূৰ্ণিমা, কোন পাৰিজাত অ'? তোক কিয় লাগে? হয় আৰু কোনোবা। হ'ব দে, নক'লেই হ'ব। খুৰা বহক, মই যাওঁ। যা। কানাই ৰচোন। যাওঁ এতিয়া, তোৰ লগত মোক চুপতি মাৰি থাকিবলৈ সময় নাই। ঐ, গাঁৱত এজনী কৌশলীও নতুনকৈ দেখিছোঁ। নাজানো। ঐ, পূৰ্ণিমা হ'লে কিন্তু আজি আলহী অহা কথা আছিলে, ছোৱালী নামেই কৈছিলে। এইজনীয়ে নি আকৌ? এই ৰ, মই সুধিয়ে আহোঁ নেকি? বাদ দে, নালাগে। ৰ, একো নহয়। ভণ্টি, গাঁৱত নতুনকৈ দেখিলোঁ তোমাক, ক'ত যোৱা অ'? কিয় লাগে তহঁতক হা? ছোৱালীজনী দেখিবহে লাগে, জোকোৱা আৰম্ভ কৰি দিয়ক। তহঁত বুলি ক'লা যে, কি কৰিলোঁ আমি? অচিনাকি বুলি মা দেখা লগালোঁ, তাতে ইমান ডাঙৰ ভুল। অলপো মগজ নাই নেকি কাক কেনেকৈ কথা হ'ব লাগে? মগজত ধৰি কথা নকবি। মই যদি মামাক ক'বলৈ হ'লে কথা বেয়া হৈ যাব কিন্তু। যোৱা, কাক কি লগা ভয় নকৰোঁ। একো তোমাক আমি বেয়া ব্যৱহাৰ কৰা নাই। ব'ল মানস, এই পাগলবোৰৰ লগত কোনে কথা পাতি থাকে? কোন পাগল হা? কোন পাগল?
ছোৱালীজনী মগজটো সঁচাকৈ ক্ৰেক আছে হপায় যিটোহে বকিলে মই চাবহে পাৰিলোঁ আৰু অঁ পাৰিজাত পালিহি অঁ তই ৰৈ থকা দেৰি হ'ল নেকি নাই এতিয়া আহিছোঁ চাওঁ বেগটো দে এতিয়া যাওঁ বৈ বৈ ঐ তহঁতৰ ল'ৰাবোৰ ইয়াৰ বেয়া নেকি নহয়তো কিয় সুধিলি ৰাস্তাত আহোঁতে জোকাইছিল জানো তই ক ল'ৰাৰ কথা কৈছ বাদ দে বৈ বৈ ময়ো চিনি নাপালোঁ ঐ মন মাৰি আছ যে কি হ'ল তোৰ চিন্তা হৈছে বুজিছ চিন্তা কিমান আৰু কষ্ট কৰিবি নিজৰ পেটৰ ভাতমুঠিৰ কাৰণে আনে লাখ লাখ টকা ঘটি আছে নিজৰ সপোনবোৰ পূৰ কৰি আছে আৰু আমি কি কৰিবি উপায় নাই বুজিছ ভগৱানে যাক যেনেকৈ দিছে সেনেকৈয়ে সুখী হ'ব লাগে হ'লেও আৰু কিমান কষ্ট কৰিবি তই এটা কথা ভাবচোন কিছুমানতো এসাঁজ খাই এসাঁজ লঘোণে আছে সেইবিলাকৰ কথা ভাবচোন এইটো ল এইটো বজাচোন বজাচোন তোৰ বাঁহীৰ মাতটো শুনিলে মোৰ মনটোৱে ভাল লাগি যায় ল এবাৰ বজা পাৰিজাত বাঁহী মাতটো শুনিছানে কিমান বিৰহত বজাইছে শুনিছোঁ আমাৰ ঘৰৰ ওচৰৰ কানাই সদায় ৰাতি বজায় কিয় বজায় ইমান বিৰহত তাৰ আপোন বুলিবলৈ সেই বাঁহীটোৰ বাহিৰে আন কোনো নাই তাক মাক দেউতাকে সৰুতে এৰি থৈ গৈছে সেই বাঁহীটোৱে তাৰ সংগী সি মনৰ দুখবোৰ সেই বাঁহীটোৱে আঁতৰায় বৈ এতিয়া ভিতৰলৈ কাইলৈ নৈ পাৰলৈ যাম নহয় তোক তাতে চিনাকি কৰাই দিম ঐ কি কৰি আছ অঁ কি হ'ল এইফালে আ গৈছোঁ ক কি হ'ল অঁ এইজনী তহঁতৰ ঘৰ আলহী নেকি ইমান অহংকাৰী যে কথা চাইষ্টি কবি কিহত অহংকাৰী দেখিলি দেখাতে লাগে পূৰ্ণিমা লৈ যা তহঁতৰ আলহী এনেকুৱা ছোৱালীৰ কথা পতা কোনো মন নাই তহঁতি কাজিয়া লাগিছ যে ইয়ে সিদিনা ৰাস্তাত আহোঁতে কিবা কিবি কৈছিল তহঁতৰ কিবা ভুল বুজাবুজি হৈছে সি তেনেকুৱা ল'ৰা নহয় আৰু এইও তেনেকুৱা ছোৱালী নহয় পাৰিজাত তোক যে কালি কৈছিলোঁ লগ কৰাই দিম বুলি ইয়ে কানাই এই পাৰিজাত
মোৰ জেঠাই ছোৱালী। তোমাৰ কাম নাই নেকি বাঢ়ি বজাই মানুহক কিয় অশান্তি কৰা? এতিয়া কি তোমাক সুধি বাঢ়িব যাব লাগিব নেকি? চৰি, তোমালোকক মই জনাই নাছিলোঁ, গুণ্ডা বদমাছ বুলি ভাবিছিলোঁ, বেয়া পাই নাথাকিবা। তোমালোক ছোৱালীবোৰৰ এইবোৰে প্ৰব্লেম, সকলো ল'ৰাকে একে বুলি ভাবা। এতিয়াৰ পৰা আৰু নাভাবোঁ, তুমি বাঢ়ি বৰ ধুনীয়া বজোৱা। কানাই, আমি এতিয়া যাওঁ, তই কাম কৰ। ঠিক আছে, যা। কানাই, আবেলি এপাক আমাৰ ঘৰলৈ যাবিচোন। ঠিক আছে বাৰু, যাম দে। অভয়, সেইদিনাখন পাৰিজাতক এনেকৈ বেয়াকৈ ক'ব নালাগিছিল নি? কিয়? তাই সেইদিনাখনৰ পৰা ঘৰত নাই। ক'ত গ'ল? গাঁৱৰ মমাইকৰ ঘৰলৈ গ'ল। মই জনাত তোৰ উৎপাতৰ কাৰণে গৈছে। মই কি উৎপাত কৰিলোঁ? মই তাইক ভাল পাওঁ আৰু চাই থাক, যেনেকৈ হ'লেও মই তাইক নিজৰ কৰিমেই। তাই য'তে নাথাকক মই তাইক বিচাৰি উলিয়াম। বিক্ৰম, ওলাবি। তাইনো মোৰ কাৰণে ক'ত লুকাই থাকে ময়ো চাই ল'ম। ঠিক আছে। পূৰ্ণিমা, অ' পূৰ্ণিমা, পূৰ্ণিমা। অহ, কানাই, আহ ভিতৰলে। খুৰা ঘৰত নাই নি? নাই। কিয় মাতিছিলি ক? পূৰ্ণিমাক গাঁওখনলৈ অকণমান ফুৰাই লৈ যাচোন। মই নোৱাৰোঁ, তই নিজে যা। যা না, মই নোৱাৰোঁ, দেউতাৰ কাৰণে ভাত বনাবলৈ আছে। যা মাতি দে, কিন্তু মই বেছি কৰিলে গুচি আহিম। মই কি বেছি কৰিলোঁ? তুমিহে লাগি লোৱা। কানাই, কি হ'ল? নাই, একো নাই হোৱা, ব'লা। সঁচাকৈ তোমালোকৰ গাঁওখনতকৈ মানুহবোৰ বেছি ধুনীয়া। তুমি কিমানলৈকে পঢ়িলা বাৰু? পঢ়া শুনাৰ কথা সুধিনো কিয় লাজ দিয়া? হ'লেও যেন তেন মেট্ৰিকটো পাছ কৰিছোঁ। সৰুতে মা দেউতাক হেৰুৱালোঁ আৰু বহুত বেছি পঢ়া শুনা কৰিনো কাৰ সুখ দিম? হ'ব দিয়া, তোমাৰ কথা পূৰ্ণিমাই চব কৈছে মোক। চাওঁ, এতিয়া মোক উঠিবলৈ দিয়া। মই ছোৱালী মানুহক চাইকেলত উঠাব নোৱাৰোঁ। কিয়, তোমাৰ কিবা প্ৰব্লেম হ'ব নি? নহয় মানে হ'ব, মই খোজকাঢ়িয়ে যাওঁগৈ। তুমি খং নকৰিবা। সৰুতে মোৰ মায়ে কৈছিলে ছোৱালী মানুহক চাইকেলত নুঠাবা, চাইকেলত উঠালে হেনো অজানিতে প্ৰেম হৈ যায়। অ', সেইটো কথা। হ'লেও হওক দিয়া, মোক উঠিবলৈ দিয়া এতিয়া। মা, তুমি বেয়া নাপাবা আৰু। তুমি চিন্তা নকৰিবা, ময়ে কৈ দিছোঁ ৰ'বা। খুৰীদেউ, আপুনি ভবাৰ দৰে একো নহয় দেই। হ'ব দিয়া, ব'লা এতিয়া। চাল্লা, 10 বছৰে চাইকেল চলালোঁ, আজিলৈ নপৰিলোঁ, আজিহে পৰিব লাগেনে? চাল্লা, টাউনৰ ছোৱালীজনী আগত লাজ পাইছেনে টকা নাই?
নিজৰ লগতে কথা পাতি মানে মোক উঠাবা মই ছোৱালী মানুহক উঠাব নোৱাৰোঁ মই বেয়া নাপাওঁ নহয় মই নোৱাৰোঁ তুমি মোক দাঙি লোৱা মই নোৱাৰোঁ মানুহে দেখিলে কি বুলি ক'ব ইয়াত কোনো নাইতো হ'লেও নোৱাৰোঁ ডাঙা মই নহ'লে চিঞৰি দিম তুমি জানি বুজি পেলাইছা বুলি তুমি সঁচাকৈ পাগলী মই তোমাক আনিবই নালাগিছিল তুমি মানুহক সঁচাই সহায় কৰা ন কিয় তুমি মোক দুখ পাইছোঁ বুলি মিছাকৈ দঙালা চাইছিলোঁ তুমি মানুহক কিমান সহায় কৰা চাবা তোমাক আজিৰ পৰা যদি ফুৰাবলৈ আনো নহয় ঠিক আছে নালাগে বাৰু কিন্তু তোমাৰ বাঁহীটো এবাৰ বজোৱাচোন আৰু তুমি মোক একোৱে নক'বা কানাই 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 পাৰিজাত তুমি ইয়াত ইমান ৰাতি তুমি ইয়াত কিয় আহিছা তোমাৰ বাহিমা ধুনি ৰ'ব নোৱাৰিলোঁ গুচিয়ে আহিলোঁ তুমি পগলা হ'লা নি মানুহে দেখিলে কি বুলি ক'ব তুমি মোক শেষ কৰিহে এৰিবা মানে মই পাগল হৈছোঁ তোমাৰ বাহিৰ মাতত পাগল কৰিছে তোমাৰ সৰলতা স্বভাৱ চৰিত্ৰ এইবোৰে মই তোমাৰ হ'ব বিচাৰোঁ কানাই তোমাৰ লগত থাকি তোমাৰ দৰে সাধাৰণভাৱে জীয়াব বিচাৰোঁ নাই নাই পাৰিজাত মই তোমাক ভাল পাব নোৱাৰিম মোক ক্ষমা কৰি দিবা এনেই অকলশৰীয়া মানুহ কিবাকৈ চলি আছোঁ আৰু বেছি অকলশৰীয়া হ'বলৈ বাধ্য নকৰিবা তুমি এবাৰ ভাবিছা কানাই তুমি মোক ভাল পাব নালাগে তুমি মোক ভাল পোৱাৰ অধিকাৰ দিব মাত্ৰ হৃদয়ত অকণমান স্থান দিয়া যাতে মই উৰেটো জীৱন জীয়াব পাৰোঁ নোৱাৰো পাৰিজাত মই কাক বিশ্বাস কৰিম তুমি মোক বিশ্বাস কৰিব নালাগে ঐ কালি ৰাতি ক'ত নাইকিয়া হৈছিলি ক'তো নাই যোৱা কথা ক'ব আহিছ মই গম পাওঁ কানাই বাঁহী বজাওঁতে নাইকিয়া হৈছ বাহিমা ধুনি কেনেকৈ তাৰ ওচৰ পালোগৈ মই নিজেই গম নাপালোঁ হয় নেকি কেনেবাকে তই তাৰ প্ৰেমত পৰা নাইতো পূৰ্ণিমা মই তাক ভাল পাওঁ সি মোক কিয় ভাল পাব নোৱাৰে মই তাৰ হ'ব বিচাৰোঁ তই মানে তাক তোৰ মনৰ কথা কলি মই জানো সি কাকো সহজে পোন কৰি ল'ব নোৱাৰে মিছাতে তই তাৰ লগত লাগি নিজে কষ্ট পাবি
মই জানো, কিন্তু মই এনেকুৱাই পাগলামি কৰিম সি যে মোৰ কাৰণে পাগল হৈ যাব। তাক পাগল কৰাটো কিন্তু ইমান সহজ কথা নহয়। আজিলৈকে কোনো পৰা নাই। বাকী তই যি কৰ কৰ, মই দেউতাৰ কাৰণে চাহ কৰোঁগৈ। কানাই কি হ'ল? চহৰীয়া দেখোন তোৰ পিছ নেৰাই হৈছে। তাই সঁচাকৈ পাগল। মই বাঁহী বজালে বোলে তাই থাকিব নোৱাৰে, মোক বোলে তাই ভাল পাব বিচাৰে। কি ক? তই কি কলি? মই কি ক'ম? মই নোৱাৰোঁ কৈছোঁ। মোক কি আছে তাইক ৰাখিব পৰাকৈ? তাতে তাই চহৰৰ ছোৱালী, গাঁৱত কেনেকৈ থাকিব? আৰু মই কাকো আপোন বুলি ভাবিব নোৱাৰোঁ, অকলেই জীয়াম। জীৱনটো অকলে কটোৱাটো ইমান সহজ নহয় কানাই। সুখ দুখ বুলি মনৰ কথা পাতিবলৈতো এজন জীৱনসংগীৰ প্ৰয়োজন। তই তাইক আঁকোৱালি ল, তাই বেয়া ছোৱালী নহয় নহয়। যা, তই বুজাব নালাগে মোক। ভাল লাগিছে যদি তই তোৰ মনৰ কথা কওঁগৈ। খং কিয় কৰিছ? মইতো তোক একো বেয়াকৈ কোৱা নাই। ল এইটো বজা, খংটো অকণমান কমাই ল। নবজাওঁ। বজাচোন, বজা না। মই তোৰ বাঁহীৰ মাততে ভাগৰটো অকণমান মাৰি লওঁ। কানাই, অ কানাই, মই তোমাক ভাল পাওঁ। কানাই, কানাই কোনো? কোন হ'ব আৰু? তাই পাগলামিবোৰ শুনিলি? গোটেই গাঁৱত জনাব দিয়া চিঞৰি চিঞৰি। তোক বহুত ভাল পায় বেচেৰীজনীয়ে, সেইবাবেহে এনেকুৱা পাগলামিবোৰ কৰিছে। তই তাইক নিৰাশ নকৰিবি। তোৰ ফটা লেকচাৰ, বৈ। কানাই, অ কানাই, মই তোমাক ভাল পাওঁ। কানাই, অঁ মই পাগল হৈছোঁ তোমাৰ বাঁহীৰ মাতত। পাগল কৰিছে তোমাৰ সৰলতা স্বভাৱ চৰিত্ৰ এইবোৰে। মই তোমাৰ হ'ব বিচাৰোঁ কানাই। তই তাইক আঁকোৱালি ল, তাই বেয়া ছোৱালী নহয় নহয়। পাৰিজাত, ঐ পাৰিজাত, পাৰিজাত, অ পাৰিজাত, পাৰিজাত, ঐ পাৰিজাত, পাৰিজাত উঠচোন। বাহিৰত কোনোবাই পাৰিজাত পাৰিজাত চিঞৰি আছে। পাৰিজাত, এইটো দেখোন কানাই মাত। কানাই, ইমান ৰাতি ইয়াত? বাদ দিয়া দিন ৰাতি। তুমি মোক কিয় আমনি কৰি আছা? মই কি আমনি কৰিলোঁ?
আমনি যদি কৰাই নাই তুমি মোৰ মনলৈ কিয় আহি আছা কিয় মোক তোমাৰ কথাই আমনি কৰিছে মোৰ সকলো যে তোমাৰ ভাল পোৱা আগত হাৰি গ'লো পাৰিজাত মই আৰু তোমাৰ পাগলামিবোৰ চাই থাকিব নোৱাৰো ময়ো তোমাক ভাল পাওঁ এইকা কথা শুনিবলৈকে তোমালৈ আহিছোঁ তুমি মোক নিজৰ কৰি ল'বানে ল'ম যোৱাও মামাই দেখিলে পিঠি বহল কৰিব ৰবাচোন ভাল লাগিছে যোৱা যোৱা আমাৰ বিয়াখন হ'ব ন সেইবোৰ এতিয়া ভাবিব হোৱা নাই বহুত বছৰ আছে মই সুধিছোঁ হ'ব নাই নাজানো যদি কপালত লিখা আছে এনেও হ'ব এনেও লিখা আছে আমাৰ বিয়া হ'বই বহুত বেছি আশা নকৰিবা পাৰিজাত প্ৰেম মানে কাৰোবাক পোৱাটোৱে নহয় যদি তেনেকুৱাই হ'লহেঁতেন ৰাধা কৃষ্ণ প্ৰেম কেতিয়াও আধৰুৱা নহ'লহেঁতেন যি প্ৰেম আধৰুৱা হৈও অমৰ তুমি তোমাৰ মই আজন্ম প্ৰেমিক কানাই বুলি ধৰি ল'বা চোৱা মই ৰাধাৰ দৰে হ'ব নিবিচাৰোঁ ৰাধাৰ দৰে পাই হেৰুৱাটো মই সহিব নোৱাৰোঁ নালাগে মোক ৰাধাৰ দৰে ভাল পাব নালাগে মোক ৰাধাৰ দৰে মৰম বিশ্বাস কৰিব মোক পাৰিজাত বুলিয়ে ভাল পাবা মই তাতেই সুখী ইমান আৱেগিক নহ'বাচোন মই কথাটোহে কৈছোঁ আমাৰ বিয়া নহ'ব বুলিতো কোৱা নাই অ' চোৱা সেই নাওখন বৰ ধুনীয়া লাগিছে তালৈ যাওঁ ব'লা ব'লা তহঁতি ইয়াত কিয় আহিছ তহঁতৰ লিলিমাই চাবলৈ আহিছোঁ কেলা অ' ঐ ঐ অ' এৰিবি নে কোন তই তোৰ বাপেৰে হাত এৰ কৈছোঁ ভালে ভালে নহ'লে কথা বেয়া হৈ যাব কিন্তু চালা ছোৱালী হাত দিবলৈ হ তহঁতৰ কাৰণে গোটেই ল'ৰাবোৰে বদনাম ভালকে মহতত ভৰাই ল পাৰিজাতক মই ভাল পাওঁ বুজিলি কেলা চাই ল'ম তোক এ যা যা কিছা চাই ল'বি তহঁতবোৰ এটা এটা শিয়াল মা যদি মানুহক জগাব দে একো কৰিব নোৱাৰ অ' শিয়াল এই অভয়ে 10টা শিয়াল মৰি জন্ম হৈছে ময়ো চাম তোক এ যা না মই মাক এৰি ইয়াত কিয় থাকিবলগীয়া হৈছে তুমি গম পাইছানে কিয় ইয়াতে মোক তাত বহুত অত্যাচাৰ কৰে মই ঘৰৰ পৰা ওলাব নোৱাৰোঁ তুমিও কোৱাচোন মই কি কৰোঁ তুমি চিন্তা নকৰিবা অ' সিহঁতে তোমাক একো কৰিব নোৱাৰে মই আছোঁ নহয় ব'লা যাওঁ এতিয়া
তুমি আকৌ কিয় আহিছা? মমাই গম পালে গালি দিব যোৱা। নেপায়, মই মনে মনেহে আহিছোঁ। চাওঁ, হাতখন দিয়া। দুখ নাই পোৱা মই জানো নহয়, মিছা মাতিব নালাগে। চাওঁ, হাতখন দিয়া। তুমি আকৌ মন কিয় বেয়া কৰিছা? আজিলৈকে এনেকুৱা তোমাৰ দৰে মৰম কোনো কৰি পোৱা নাই। মা দেউতালৈ বহুত মনত পৰিছে। তুমি দুখ নকৰিবা, সদায় আছো তোমাৰ লগত মই। কানাই ঐ খুৰা দেখোন আজি খঙত আছে। চাওঁ, তহঁতি দুটা বাঘলে আছো, কথা এটা আছে। বৈ পাৰিজাত চাওঁ, এইফালে আছোন তহঁতি দুজনী। তহঁতৰ দুটাৰ মাজত কি চলি আছে এইবোৰ? যদি তহঁতি দুটাই ভালেই পাওঁ কিয় কোৱা নাছিলি? নৈ পাৰত গছৰ তলত কিহৰ কথা পাতিব লাগে? গোটেই গাঁৱত এতিয়া তহঁতৰহে কথা। ওলাব নোৱাৰা হৈছো তহঁতৰ পৰা। আমাৰ ভুল হৈ গ'ল খুৰা। ভুল হৈ গ'ল? কি কৰিবি তই এতিয়া? আপুনি যি কয় আৰু তাকে কৰিম, যাতে আপুনি কোনো কথা শুনিব লগা নহয়। মই এটা সিদ্ধান্ত লৈ পেলাইছোঁ, তহঁতৰ দুইটা বিয়া আজিয়ে পাতি দিম। কিন্তু খুৰা, এতিয়া মই কেনেকৈ বিয়া কৰাম? মই আছো নহয়, আৰু পাৰিজাতৰ বাবে তয়ে যোগ্য হবি। এই মাকৰ লগতো কথা পাতিছো, ভাল ল'ৰা এটা পালে গতাবলৈ দায়িত্ব দিছে মোক। তই একো চিন্তা নকৰিবি, মই সকলো যোগাৰ কৰি দিম। মাজনী, দেউতা। তই কাৰোবাক খবৰ দেখে যা, আৰু এই সজাব লাগিব নহয়। দেউতা, ঠিক আছে। কানাই, কি হ'ল? নেদেখাকৈ থাকিবই নোৱাৰা হ'লি নেকি? তুমি? তুমি বাহিৰত ৰোৱাগে যোৱা। বাহিৰত? এতিয়াৰ পৰা শেষলৈকে মই পাৰিজাতৰ লগতে থাকোঁ নেকি? এতিয়াৰ পৰা নিদো দেই তোমাক মোৰ লগত থাকিবলৈ। যোৱা যোৱা, বাহিৰলৈ যোৱা। কানাই, ৰ'বাচোন। আজিৰ পৰা দেখোন মই তোমাৰেই হ'ম। অকণমান সময়হে, আজিৰ পৰা দেখোন দুয়োটাই একেলগতে থাকিম। কিয় জানো, এই চকু দুটাই তোমাৰ পৰা আঁতৰি আহিব বিচৰা নাই। চকু দুটাই যেন তোমাৰ এই কইনা সাজত চাব বিচাৰিছে, যেতিয়ালৈকে হেঁপাহ নপলায়। কিয়? নাজানো,
বাঁহীটো কি কৰিলা? অঁ বাঁহীটো মই পাহৰি আহিলোঁ নহয়। ৰ'বা যাম আৰু আহিম, লৈ আহোঁগৈ। হ'ব দিয়া, এতিয়া নালাগে যাব। বাঁহীটো নহ'লে আমাৰ বিয়াখন বৰ আধৰুৱা যেন লাগিব। হ'ব যোৱা, কিন্তু তুমি সোনকালে আহিবা। ঠিক আছে। চাল্লাহ আমাক শিয়াল ক'বলৈ আহ। শিয়ালৰ বুদ্ধি কিমান তই নাজান? বাঁহী বজাই শ্ৰীকৃষ্ণ হ'বলৈ আহ। বজা এতিয়া। অভয়, এই ফিনিছ। কোনোবা আহিব এতিয়া, পলা। বল। কানাই বাৰু ইমান দেৰি কিয় পোৱাহি নাই? মানস, কানাই ক'ত আছে? যোৱা আকৌ তাক মাতি দিয়াগৈ। মানস, যোৱা আকৌ। পাৰিজাত, কানাই আৰু আমাৰ মাজত নাই। তাক আহঁতৰ তলত কোনোবাই মাৰি পেলালে। কি? কানাই! 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 কি হৈছে তোমাৰ? উঠা! কানাই! 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 উঠা কানাই! কিয় তুমি এনেকুৱা কৰিছা? উঠা না কানাই! মই আছো নহয় তোমাৰ লগত। কানাই! উঠা না কানাই! কি হৈছে তোমাৰ? কানাই! কানাই, তুমি ইমান অভিমান কিয় কৰিছা? কানাই, চোৱাচোন তোমাৰ কাৰণে মই কিমান ধুনীয়াকৈ সাজি কাচি আহিছো। কানাই, চোৱাচোন। চোৱাচোন, চোৱা আকৌ। তোমাৰ হেঁপা পলোৱা নাই বুলি কৈছিলা নহয়। চোৱাচোন, চোৱাচোন। অ কানাই, চকু মেলা না। কানাই, উঠা না। কানাই, উঠা না। পাৰিজাত, সি আৰু কেতিয়াও নামাতেও।